এটা আত্মহত্যা আৰু এটা ভাইৰেল পৰ্ন ভিডিঅ'ই ৰাজ্যত তুলিছে খলকনি ক্ষিপ্ৰৰ গতিত চলিছে যোৰহাট কাণ্ডৰ তদন্ত এইটো যোৱাকালি মই SP যোৰহাটৰ লগতো কথা পাতিছোঁ তেখেতকো ইনষ্ট্ৰাকশ্যন দিয়া হৈছে কাৰণ তাত দুটা পাৰ্ট আছে এটা পাৰ্ট আছে সুচাইডৰ এটা পাৰ্ট আছে পৰ্ন ভিডিঅ'ৰ আত্মহত্যা আৰু পৰ্ন ভিডিঅ' এই দুয়োটা ঘটনাকে পৃথক দিশত তদন্ত আগবঢ়াই নিয়াৰ পৰামৰ্শ ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান CP সিঙৰ দুটা পাৰ্ট বেলেগ বেলেগকে ইনভেষ্টিগেট কৰিব লাগে ইনভেষ্টিগেট কৰি দুয়োটা নম্বৰ 1 আমি সেইটো চাব লাগিব যে দুয়োটা ক'ৰবাত কানেক্টেড আছে নেকি আৰু যদি কানেক্টেড হয় তেতিয়া লাৰ্জাৰ কিবা কনস্পিৰেচি আছে নেকি তেনেকুৱা এটা কৰিবলৈ আৰু যদি তেনেকুৱা নাই তেতিয়া দুটা কেছ ছেপাৰেটলি ইনভেষ্টিগেট কৰিব লাগে তো SP যোৰহাটক যোৱাকালি ইনষ্ট্ৰাকশ্যনছ দিয়া হৈছে উল্লেখযোগ্য যোৰহাট কাণ্ডক লৈ আৰক্ষী থানাত পৰিছিল দুখনকৈ এজাহাৰ প্ৰথমখন এজাহাৰ দাখিল কৰিছিল এই পৰ্ন কাণ্ডৰ খলনায়িকাই দাবী তুলিছিল নিজৰ কেতবোৰ ব্যক্তিগত আপত্তিকৰ ভিডিঅ' দুষ্ট চক্ৰই ভাইৰেল কৰা বুলি পিছতহে ওলাল কথাৰ গুটি কৰবাত যুৱতীৰ এজাহাৰৰ ভিত্তিতেই আৰক্ষীৰ জালত পৰিছিল প্ৰথমটো পৰ্ন ভিডিঅ' প্ৰডিউচাৰ মাৰ্ঘেৰিটাৰ যুৱক নিখলয় শৰ্মা থানাত দ্বিতীয়খন এজাহাৰ পৰিছিল যোৰহাটৰ ঢেকেলীয়া গাঁৱৰ 54 বছৰ বয়সীয়া এজন বৃদ্ধ এই পৰ্ন ভিডিঅ' নিৰ্মাণকাৰী চক্ৰটোৰ কবলত পৰি আত্মহত্যা কৰাৰ পিছত এই গোচৰতেই আৰক্ষীৰ জালত পৰিছিল পৰ্ন কাণ্ডৰ খলনায়িকা আৰু অভিষেক কাৰ্য নামৰ আন এজন যুৱক এই গোটেই কেইজন জালত পৰাৰ পিছতহে আৰক্ষীয়ে গম পালে সমগ্ৰ ঘটনাক্ৰম জেলেফিৰ পাকৰ দৰে পাক খাই আছে তদন্তৰ পিছত আৰক্ষীয়ে জব্দ কৰা মোবাইল আৰু লেপটপত ওলাইছে দমে দমে পৰ্ন ভিডিঅ' এই পৰ্ন ভিডিঅ' নিৰ্মাণ আৰু ৱেবছাইটত আপলোড কৰিয়েই চক্ৰটোৱে ঘটিছিল বহু পৰিমাণৰ ধন কিমান ধন উপাৰ্জন কৰিছিল তাৰ হিচাপ বিচাৰি আৰক্ষী নিৰীক্ষণ কৰিছে আটকাধীন বিধিৰে বেংক একাউণ্ট ইফালে যোৰহাটবাসীৰ সন্দেহ এই পৰ্ন পেপাৰত এই তিনি যুৱক যুৱতীয়েই নহয় আৰু বহু যুৱক যুৱতী নামি পৰিছে কিয়নো এনেকৈ ধন ঘটাটো সহজ কাৰবাৰ আৰক্ষীক এনেধৰণৰ চক্ৰ সমলঞ্চে উৎখাতৰ দাবী তুলিছে যোৰহাটবাসী ৰাইজে গৌতম বৰাৰ ৰিপৰ্ট